নমস্কাৰ বন্ধুসকল ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম সো আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে আপোনালোকৰ সকলোৰে চিনাকি হিয়াৰ ওপৰত তো ৰিসেন্টলি হিয়াই তেখেতৰ ইনষ্টাগ্ৰাম একাউণ্টত লাইভ আহিছিল আৰু তাতে কিছুমান লোকে তেখেতক বেয়াকৈ কমেন্ট কৰিছিল আৰু সেই কমেন্টৰ ৰিপ্লাইত হিয়াই কি কৈছিল শুনক I am হিসি এইবোৰ মানে কিনুকা কোনে অবৈধ সন্তান থাকে যে মাতৃৰ মানে 10টাৰ লগত এফআইআৰ থাকে এফআইআৰ থকাৰ পিছত এটা সন্তান জন্ম হয় আৰু সেই সন্তানটোক এইনুকা I am হিসি কিনুকা টাইপ মানে হেতু উদাহৰণ মই বাটা কোনদিনা কি কৰিলো মোক মানে বেয়াকে দিছে কমেন্ট একচুয়ালি হেতু হিয়তৰ দুখ নহয় হিয়তৰ পিতৃ মাতৃৰ দুখ আপুনি মাক বেলেগ বাপেক হিয়তে নিজে অৰ্জন কৰা নাই তেওঁলোকৰ বংশান মানে তেওঁলোকৰ মানে জন্মৰ ভাবে হেতু আহি গৈছে সেই শব্দটো নকও সেই ফাটি জন্ম হৈছে চাগে আচ্ছা বাইদেউ বুলি কোৱা আৰু তাতে আকৌ আৰএমডি বুলি মানে কমেন্টও কৰা বাপৰে বাপ মানসুৰে মেন্টালিটি এনেকুৱা মানুহে মানে পিছত আমি নিউজত দেখা পাও ৰেপ কৰিলে 7 বছৰীয়া ছোৱালীক ৰেপ কৰিলে 70 বছৰীয়া বিটাক ৰেপ কৰিলে এনেকুৱা লৰাবোৰে ওলাই কিন্তু নিউজত 3 বছৰীয়া ছোৱালীক ধ্বংস কৰিলে এনেকুৱা লৰাবোৰে একচুয়ালি ওলাই কাৰণ তেওঁলোকৰ নিজৰ দুখ নহয় পিতৃ মাতৃৰ থাকে যোনটো প্ৰভাৱ কথাটা পৰি যায় ৰাইট আপুনি হিয়াক কিহৰ কাৰণে চিনি পায় বা কিহৰ কাৰণে ভাল পায় কমেন্ট কৰি নিশ্চয় জনাব সো আমাৰ নেক্সট আপডেটটো হৈছে ভিক্টৰ দাসৰ ওপৰত আপোনালোকে গম পায় যে ভিক্টৰ দাসে বিভিন্ন কথা কৈ মাজে কন্ট্ৰভাৰ্সিত সোমাই থাকে এইবাৰ তেখেতৰ এটা ফানি ভিডিঅ' সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে যেতিয়া ভিক্টৰ দাস চিটিমান কলিতাৰ লগত ইনষ্টাগ্ৰাম লাইভত কথা পাতি আছিল তেতিয়া তেখেতক জিমৰ বিষয়ক লৈ কোনোবা এজন কমেন্টাৰে প্ৰশ্ন কৰিছিল আৰু সেই কমেন্টৰ ৰিপ্লাইত ভিক্টৰ দাসে কি কৈছিল তাৰ এটা শৰ্ট ভিডিঅ' মই আপলোড কৰিছো যদিও সম্পূৰ্ণ ভিডিঅ'টো চাই লওক ভিক্টৰ দাস জিম গলে বুলে নুনুটো সৰু হৈ যায় কথাটো হয়নে খুব সুন্দৰ প্ৰশ্ন কৰিছা তুমি yes প্ৰশ্নটো এনেকুৱা ধৰণৰ যে কিছুমানৰ বায়োলজিক্যালিয়ে নুনুটো সৰু থাকে যেনেকৈ তোমাৰ এতিয়া তুমি জিম নগলেও গলেও কি হিনাকৈ থাকিব বস্তুটো বুজি পাইছা তাৰ কাৰণে তুমি এবাৰ চিকিৎসকৰ ওচৰত যাই কিনে দেখুৱাটো বেছি ভাল হ'ব কথাটো বুজি পাইছা আৰু নহয় বা তুমি এটা কাম কৰিব পাৰা তুমি কলগছ এডাল তোমালোকৰ ঘৰত যদি আছে কলগছ এডাল বিছনাত তেনেকে সিধাকে ফিটিং কৰি তাতে এটা ফুটা কৰি ল'বা ঠিক আছে ডেইলি তাতে তুমি যেনেকে ক্ৰিকেট খেলাৰ আগত মানুহে নেট প্ৰেক্টিচ কৰে তুমি তাতে ডেইলি প্ৰেক্টিচ কৰিব পাৰিবা ঠিক আছে বাকি মই কিন্তু কোনো ধৰণৰ ভৱিষ্যত দেখা নাই তোমাৰ নুনুটোৰ প্ৰতি এটো হিমানে থাকিব যিমানখিনি হৈ আছে কথাটো বুজি পাইছা না ইট উইল বি জাস্ট the same as it is তুমি জিম কৰাও বা নকৰাও এটো এই ন্যানো টেকনলজি যেটো হিটোতে থাকি যাব আৰু এটো মোৰ দৃঢ় বিশ্বাস কাৰণ যি মানুহৰ যি প্ৰবলেম থাকে সেই মানুহে সেই প্ৰবলেমটো সদায় খুঁটে যেনেকৈ মোৰ যদি গণিতৰ প্ৰবলেম থাকে মই কম মই গণিতৰ প্ৰবলেম এটা খুঁটিম এটা তোমাৰ নুনুটো সৰু হেতু তোমাৰ মতে তুমি ভাবিছা প্ৰবলেম আৰু তুমি এটো একচুয়ালি লাইভত ক'ব নালাগিছে কাৰণ এতিয়া বহুত ছোৱালী মানুহ আছে বহুত লৰা মানুহ আছে সবে গম পাই গল তোমাৰ নুনুটো সৰু বুলি এটা তোমাৰ যেতিয়া ধৰা কোনোবা গাৰ্লফ্ৰেণ্ডো যদি তোমাৰ থাকে তো সবেটো কি ভাবিব যে ইয়ে ৰাম এই লৰাটো ইয়াৰ প্ৰফাইলটো তোমাৰ প্ৰফাইলটো কোনোবা যদি চালে ইয়াত তো নুনুটো সৰু কিনে কৈ দিব নহয় তো এই প্ৰশ্নটো তুমি লাইভত সুধিব নালাগিছিল কাৰণ তোমাৰ প্ৰবলেমটো তুমি ডক্টৰৰ ওচৰত যাই ক'ব লাগিছিল তুমি লাইভত যে কৈ দিলা এটা সবে গম পাই গল যে তোমাৰ নুনুটো সৰু ঠিক আছে বাকি তুমি জিম কৰা নকৰা এটো মেটাৰ নকৰে কিছুমানৰ বায়োলজিক্যালি এটো প্ৰবলেম থাকে সো আমাৰ নেক্সট আপডেটটো হৈছে বিকাশ চেত্ৰী আৰু হৰপাল শইকীয়াৰ ওপৰত আপোনালোকে গম পায় যে যোৱা বছৰ তেওঁলোকে এছিএল খেলি অসমৰ নাম উজ্বলাই তুলিছিল আৰু এইবাৰো তেওঁলোকে এছিএল খেলিবলৈ সাজু বিকাশ চেত্ৰী এবাৰ সোল্ড হৈছে কলকাতাৰ টিমত আৰু হৰপাল শইকীয়া পুনৰ এবাৰ সোল্ড হ'ল লক্ষ্ণৌ লায়ন্স টিমত মই বাৰু তেওঁলোকক শুভেচ্ছা জনালো আপোনালোকে জনালেনে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো সোশ্যাল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ কোনো নিউজ আপডেট দিব বিচাৰে তেনেহলে ডেসক্ৰিপচনত থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব ধন্যবাদ